নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ লোকেল কুকুৰা পোৱালিৰ বিষয়ে। গতিকে এইবোৰ মোৰ লোকেল কুকুৰা পোৱালি আজি এমাহ সম্পূৰ্ণ হ'ল। গতিকে ইহঁতৰ গ্ৰ'থবিলাক চব কেনেদৰে গ্ৰ'থ হৈছে। ইহঁতে প্ৰায় 200ৰ পৰা 230 গ্ৰামলৈকে ৱেইট হৈছে। মই যোৱাকালি ইহঁতক ৱেইট কৰিছিলোঁ। গতিকে এইবোৰ চব সুন্দৰভাৱে পাখি আহিছে। এইবোৰ পিয়ৰ লোকেল কুকুৰা হয় এইবিলাক। তাকে প্ৰায় 500 পোৱালি আনিছিলোঁ। গতিকে কেইটামান মৃত্যু হৈছে ইহঁতৰ। গতিকে 480টামান পোৱালি আছে ইয়াত। গতিকে এই ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ হৈছে যে বহুতেই কুকুৰা পুহিম বুলি ভাবি থাকে। গতিকে ভাবে কেনেদৰে পুহিম, কি কৰিম। গতিকে ইমান এটা চিন্তাৰ কাৰণ নহয়। গতিকে আপোনালোকে পোৱালি আনক, আনি পেলাই এতিয়া যিহেতু গৰম দিন, 15 দিন ব্ৰুডিং কৰিলেই হয়। ব্ৰুডিং অৱস্থাটোত আপোনালোকে ভালকৈ কৰিব লাগিব। তাৰপিছত ব্ৰুডিংটো ভালকৈ কৰাৰ পিছত আপোনালোকে এনেদৰে ফাৰ্মত পোৱালিবিলাক লৈ আহিব পাৰিব। এইবোৰ চব সুন্দৰ সুস্থ শৰীৰ আৰু ভেকচিন সঠিকমতে মাৰিব লাগিব। ইহঁতক এতিয়া 3টা ভেকচিন কমপ্লিট কৰা হৈছে। গতিকে প্ৰথমে পোৱালিবিলাক আনি আপোনালোকে ব্ৰুডিং কৰক। ব্ৰুডিং কৰি পেলাই যেতিয়া ডাঙৰ হ'ব তেতিয়া এনেদৰে ফাৰ্মত লৈ আহিব পাৰিব। এইখিনি সময়ত কিছু সমস্যাৰ সন্মুখীন হয় বহুত নতুন যিবিলাক ফাৰ্মাৰ আছে, যে পোৱালি মৃত্যু হৈছে বহুত বা অমুক এইবিলাক এনেকুৱা ধৰণৰ কমপ্লেইন থাকে বহুতৰে। গতিকে আপোনালোকে মেইন সমস্যা হৈছে আপোনালোকে মাটিৰ যিটো ভাপ সেইটো পাব দিব নালাগে। পোৱালিবিলাকক গেছ হ'ব দিব নালাগে। গতিকে শুকানকৈ ৰাখক আপোনালোকে। পাৰিলে চাঙত পুহিলেতো বেছি ভাল। যিবিলাকে চাঙত নোপোহে, এনেই মাটিতে পোহে, মাটিটো অলপ ওখ কৰি এনেকুৱা ধৰণৰ তুঁহ দি দিয়ক। এইবোৰ চব শুকান তুঁহ দিয়া আছে। তাৰপিছত সিহঁতক এণ্টিবায়'টিক, ভিটামিন আদি ভালদৰে প্ৰয়োগ কৰক। এয়া চব ডলা যেনেদৰে আহাৰ দি আছে, এইবিলাক খাই আছে। সিহঁতক এতিয়া ষ্টাৰ্টাৰ দানা দি থকা হৈছে। আৰু যিহেতু এতিয়া গৰম দিন, আপোনালোকে পাৰিলে সময়ে সময়ে গুড় ব্যৱহাৰ কৰিব। গুড় পানীত গুলি পেলাই খুৱাওক, তেতিয়া পোৱালিবিলাকৰ এনাৰ্জি ভাল থাকে। গ্লুক'জত বা এনেকুৱা এনাৰ্জি জাতীয় বস্তুতকৈ গুড়টো ভাল আমাৰ লোকেল। আৰু ইহঁতক 1 মাহত এইবোৰ মেডিচিন পাতি ব্যৱহাৰ কৰিলোঁ। এইটো ভিমাৰেল চবেই জানে, সকলোৱে জানে। যিখিনিয়ে মুৰ্গী পুহি আছে ভিমাৰেলৰ বিষয়ে চবেই জানে। এণ্টিবায়'টিক হিচাপে মই লিকজেন পাউডাৰ ব্যৱহাৰ কৰা নাই। মই সিহঁতক এইটো সময়ত লিকজেন পাউডাৰ পোৱা নাছিলোঁ। এইটো ৰেষ্টিক এল নামৰ এইটো বান্ধি থোৱা হৈছে। এইটো ব্যৱহাৰ কৰিছোঁ, ৰেষ্টিক এল। ভালে ৰিজাল্ট দিয়ে ইয়াৰ। তাৰোপৰি এইটো খুবেই প্ৰয়োজনীয়, ইণ্ডিপ্লেক্স। সৰু পোৱালিৰ ক্ষেত্ৰত যিটো আপোনালোকৰ পেটৰ পোৱালিবিলাকৰ সমস্যা থাকে, পায়খানাৰ প্ৰব্লেম থাকে, এইটো আপোনালোকে ব্যৱহাৰ কৰিলে সেইটো সমস্যাৰ পৰা আঁতৰি থাকিব। ইণ্ডিপ্লেক্স এটা বহুত উপকাৰী বুলি ক'ব লাগিব পোৱালি মুৰ্গীৰ কাৰণে। চব ইয়াত থকা হেৰিবিলাক। আৰু
এতিয়া এমাহ সম্পূৰ্ণ হৈছে, গতিকে সিহঁতক এতিয়া কেলছিয়াম হিচাপে এইটো ব্যৱহাৰ কৰিম। অচেমিন এইটো কেলছিয়ামৰ হয়, গতিকে ঔষধবিলাকৰ দাম বেছি নহয়, আপোনালোকে ব্যৱহাৰ কৰিলে সুন্দৰ ৰিজাল্ট পাব। আৰু এতিয়া মই এইটো মিনাৰেল মিক্সাৰ হিচাপে এইটো ব্যৱহাৰ কৰিম। দানাৰ লগত 1 কেজি পেকেট 1 কুইণ্টেল দানাৰ লগত মিক্স কৰি দিব পাৰে। গতিকে বৰ বিশেষ এটা অসুবিধা নাই। সময়ে সময়ে আপোনালোকে চাফ চিকুণটো মেইন দৰকাৰী। তো এইটো ঘৰটো যিহেতু আৰু বহুত দূৰলৈকে আছে, এতিয়া মই আৰু কিছুদিন পিছত সম্পূৰ্ণ ঘৰটো মুকলি কৰি দিম। এতিয়া পোৱালি আছে, গতিকে আধা এনেদৰে টিঙেদি বেৰ দি ৰাখিছোঁ। গতিকে চব সুস্থ শৰীৰ ধুনীয়াকৈ দানা খাই আছে। আমাৰ লোকেল একদম যিটো পিয়'ৰ দেশী পোৱালি ফুল অহা ষ্টাৰ্ট হৈছে আৰু। গতিকে আপোনালোকে মুৰ্গী পালনটো বৰ বিশেষ এটা কষ্টৰ নহয়। আপোনালোকে কৰ্মব্যস্ততাৰ মাজতো পুহিব পাৰে। 50টা অন্তত 100টা পোৱালি আনি পেলাই পুহিব পাৰে যত্ন কৰিলে। সময়ে সময়ে টাইম দিলেই হ'ল। গতিকে এইটোৰ পৰা ভাল এটা প্ৰফিট আছে। ঘৰুৱা হিচাপে পুহিবও পাৰে, গতিকে ফাৰ্ম হিচাপে পুহিলে বেছি ভাল। কমৰ পৰা ষ্টাৰ্ট কৰিলে লাহে লাহে এক্সপিৰিয়েঞ্চ হৈ যাই থাকিব। এতিয়া যদি ব্যৱসায়টোত প্ৰফিট দেখা পায়, তেনেহ'লে আগন্তুক আৰু ডাঙৰ কৰিব মন যাব আপোনালোকৰ। গতিকে মই 150টা মুৰ্গীৰে ষ্টাৰ্ট কৰিছিলোঁ, সেইবোৰ বিক্ৰী কৰা হ'ল। এতিয়া এনেদৰে 400-500 এনেদৰে পোৱালি পুহি আছোঁ। লগতে হাঁহ আছে, হাঁহ মুৰ্গী, কিছু ছাগলী আছে। গতিকে এনেদৰে আপোনালোকে এতিয়া যিহেতু কৰোণা ভাইৰাছৰ আতংক, এতিয়া মানুহবিলাক প্ৰায় এতিয়া ঘৰত থাকে। গতিকে সময় বহুত, এনেধৰণৰ কিছুমান কাম কৰিলে নিজেও স্বাৱলম্বী হ'ব পাৰিব। লগতে 2জন মানুহক আপোনালোকে কামো দিব পাৰিব এসময়ত। এইটো ভিডিঅ' বনোৱাৰ বিশেষ কাৰণ হ'ল কেনেদৰে কি কৰিব কি নকৰিব বহুত ভাবি থাকি লাভ নাই। আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক। গতিকে লাহে লাহে আপোনালোকে নিজে গম পাব অসুবিধাবিলাক। আপোনাৰ যিখিনি অসুবিধা হয়, এইখিনি অভিজ্ঞ যিখিনি ফাৰ্মাৰ আছে সিহঁতৰ লগত কণ্টেক্ট কৰিব। গতিকে পোৱালিবোৰ কেনেকুৱা হৈছে জনাব। আৰু চেনেলটো আপোনালোকে নতুন যদি ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'বিলাক লাইক কৰিলে ভাল লাগে আৰু ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পোৱা যায়। আৰু বেয়া লাগিলে কমেণ্ট কৰি জনাব। গতিকে মই বিশেষ ইউটিউবত আপোনাৰ ছাবস্ক্ৰাইবাৰ বঢ়োৱাৰ ধান্দাত মই ইউটিউব কৰি থকা নাই। গতিকে আপোনালোকে মই যিখিনি নিজা এক্সপিৰিয়েঞ্চ সেইখিনি আপোনালোকক কৈ আছোঁ যে আপোনালোকে এনেকুৱা জিৰ'ৰ পৰা আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু এইটো এতিয়া অসমত অত্যন্ত ভাল ব্যৱসায় হিচাপে এতিয়া স্থান পাই আহি আছে। পশুপালন, মুৰ্গী হওক, হাঁহ হওক। আৰু মই যি দেখিছোঁ প্ৰায় নতুন নতুন উঠি অহা ল'ৰাবিলাক এতিয়া এইবিলাকত জড়িত হ'ব বিচাৰি আছে। গতিকে এইটো এটা খুব সুখবৰ অসমৰ কাৰণে, অত্যন্ত সুখবৰ। নিজাকৈ স্বাৱলম্বী হোৱাতকৈ আৰু ইয়াতকৈ আৰু বেটাৰ হ'ব নোৱাৰে। গতিকে চাকৰি বাকৰিটা যিহেতু আমাৰ অসমত বহুত নিবনুৱা, চাকৰিটো সকলোৱে নাপায়। গতিকে এইবোৰ কৰিলে আপোনালোকে চলি খাব পাৰিব আৰামছে। গতিকে এতিয়া সন্ধিয়াৰ সময়, সিহঁতক দানা পানী দিব সময় হৈছে। এইবোৰ চব ফিডাৰবোৰ খালী হৈ আছে, তাক দানা দিয়া হ'ব, পানী সলনি কৰা হ'ব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মুৰ্গী পোৱালিবিলাক কেনেকুৱা হৈছে জনাব। গতিকে আজি ইমানতে বন্ধুসকল, শুভ সন্ধিয়া।